ঠিক আছে, আজি আমি নৱম মান শ্ৰেণীৰ এক্সাৰচাইজ 1.1 যিটো সংখ্যা প্ৰণালী অধ্যায় আছে সেই অধ্যায়টোৰ 1.1 আমি নাম্বাৰ এক্সাৰচাইজ 1.1 যিটো গোটেই 4টা কুৱেশ্যন আছে সেই 4টা আমি কৰিম। তো আমি আৰম্ভ কৰিম। প্ৰথমটো কোৱা আছে, প্ৰশ্নটো আমি পঢ়ি ল'ম এবাৰ। শূন্যটো পৰিমেয় সংখ্যা হয়নে? ইয়াক p/q আৰ্হিত ইয়াত p/q অখণ্ড সংখ্যা আৰু q not equal 0 প্ৰকাশ কৰিব পাৰিনে? তো আমাক ইয়াতে সুধিছে শূন্যটো পৰিমেয় সংখ্যা হয়নে নহয়। তো যদি তোমালোকে মোৰ আগৰ ভিডিঅ'টো চাইছা তো তাতে মই কৈছোঁ পৰিমেয় সংখ্যা কোনবিলাক। তো আমি তাতে কৈছিলোঁ যিবিলাক সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি সেইবিলাকে কি হৈছে পৰিমেয় সংখ্যা, আৰু p/q কি হ'ব লাগিব? অখণ্ড সংখ্যা হ'ব লাগিব। তো ইয়াতে আমি শূন্যটোক পোনপ্ৰথমে আমি কি ক'ম? শূন্যটো এটা পৰিমেয় সংখ্যা। তো শূন্যক আমি কিয় পৰিমেয় সংখ্যা বুলি কৈছোঁ? যিহেতু আমি কি আকাৰে লিখিব পাৰোঁ? শূন্যক আমি কি আকাৰে লিখিব পাৰোঁ? শূন্যক আমি p/q আকাৰে লিখিব পাৰোঁ। কিয়নো উদাহৰণ হিচাপে মই ল'ম 0/1 লিখিব পাৰোঁ, 0/2 লিখিব পাৰোঁ, 0/3 লিখিব পাৰোঁ। কাৰণ সকলো সংখ্যাৰ তলত কি সংখ্যা লুকাই থাকে? এক সংখ্যাটো লুকাই থাকে। তো এইটো হৈছে শূন্য, ইয়াৰ তলত কি লুকাই আছে? এক লুকাই আছে। ঠিক আছে, তো এতিয়া আমি এনেকৈ ল'ব পাৰোঁ 2, 3। ঠিক আছে, তো ইয়াতে শূন্যটো হ'ব কি? p আৰু 3টো হ'ব q। এই দুটা আকৌ কি হৈছে? এই দুটা আকৌ কি হৈছে? অখণ্ড সংখ্যা হৈছে। তো আমি শূন্যটো কি আকাৰে লিখিব পাৰোঁ? p/q আকাৰে লিখিব পাৰোঁ। যদি তোমালোকে অখণ্ড সংখ্যাৰ বিষয়ে নাজানা তো মোৰ আগৰ ভিডিঅ'ত অখণ্ড সংখ্যাৰ বিষয়ে কোৱা হৈছে, সেই ভিডিঅ'টো তোমালোকে চাই এই ভিডিঅ'টো আৰম্ভ কৰিবা। ঠিক আছে, আকৌ কৈছে ইয়াতে অখণ্ড সংখ্যা আৰু ইয়াতে q not equal 0 হৈছে। এই কণ্ডিশ্যনটোত এই চৰ্তটোত কি হৈছে? qৰ মান কি হোৱা নাই? qৰ মান 0 হোৱা নাই। qৰ মান আমি ইয়াতে কি পাইছোঁ? 1 পাইছোঁ, 2 পাইছোঁ, 3 পাইছোঁ। ঠিক আছে, তো এই কুৱেশ্যনটো তোমালোকে বুজি পালা। এতিয়া নাম্বাৰ 2 কুৱেশ্যনটো চাম। ইয়াতে কোৱা আছে 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিয়া। তো যেতিয়া এনেকুৱা টাইপৰ কুৱেশ্যন পাবা এটা কনচেপ্ট সদায় মনত ৰাখিবা, আমাক কেইটা পৰিমেয় সংখ্যা উলিয়াব দিছে। তো আমাক ইয়াতে কেইটা পৰিমেয় সংখ্যা উলিয়াব দিছে? 6টা পৰিমেয় সংখ্যা। তো আমি কি কৰিম? যিকেইটা পৰিমেয় সংখ্যা ওলাব দিছে তাতকৈ বেছি সংখ্যাৰে আমি কি কৰিম? লব আৰু হৰক পূৰণ কৰি দিম। তো ইয়াতে কি কৰিব পাৰোঁ আমি? ইয়াতে আমি যদি 3 × 7 কৰোঁ আৰু আমি যদি লবটো 3 হাতেদি পূৰণ কৰোঁ আৰু হৰটো হাতেদি পূৰণ কৰোঁ, তো আমি কেনেকুৱা আকাৰত পাম? ঠিক আছে, একেদৰে আমি 4কো কৰিম। 4কো হাতেদি পূৰণ কৰিম আৰু হাতেদি হৰণ কৰি দিম। তো কি কৰি দিম এতিয়া? ঠিক আছে, তো এতিয়া আমি কি কৰিব পাৰোঁ? 21ৰ পৰা যদি আমি গণনা কৰোঁ 21, 22, 23, 24, 25, 26, 27, 28 আমি কেইটা সংখ্যা পৰিমেয় সংখ্যা পাম? 6টা পৰিমেয় সংখ্যা ইয়াৰ পৰা উলিয়াব পাৰিম নিশ্চয়। তো 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা কি হ'ব? 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা হ'ব 22/7, 23/7, 24/7, 25/7, 26/7, 27/7। ঠিক আছে, আশা কৰোঁ তোমালোকে এইটো বুজি পালা। এটা কথাই মনত ৰাখিবা যে তোমালোকক যিকেইটা পৰিমেয় সংখ্যা ওলাব দিছে তাতকৈ বেছি সংখ্যা দি পূৰণ আৰু হৰণ কৰিব লাগিব, লব আৰু হৰক। এইটো লবক আমি হাতেদি পূৰণ কৰিছোঁ আৰু হাতেদি কি কৰিছোঁ? হৰণ কৰিছোঁ। ঠিক আছে, মই একেবাৰে সহজ আকাৰে বুজাই দিলোঁ। আশা কৰোঁ তোমালোকে বুজি পালা। এতিয়া আমি এতিয়া নাম্বাৰ 3 কুৱেশ্যনলৈ যাম। ইয়াতে কি কৈছে? 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা ওলাব দিছে। আমি নাম্বাৰ 2ত কৰি অহাৰ দৰে একেদৰে কৰিম, কিন্তু ইয়াতে কি কৰিছে? ইয়াতে লব আৰু হৰ আকাৰে দিছে। ঠিক আছে, তো একেদৰে আমি কি কৰিম? আমাক কেইটা পৰিমেয় সংখ্যা ওলাব দিছে? 5টা পৰিমেয় সংখ্যা ওলাব দিছে। তো কি কৰিম? তাতকৈ আমি বেছি সংখ্যাৰে ওপৰে তলে কি কৰিম? পূৰণ কৰি দিম। ঠিক আছে, তো ইয়াতে মই কি কৰিছোঁ? 3 ×
5 ইনটু আমি একে সংখ্যাৰে পূৰণ কৰিম তো মই কৰিছো সাপোজ 7 দি কৰিলো ঠিক আছে 7 দি কৰিলে কি হ'ব 21 আকৌ আমাৰ এই সংখ্যাটোকে কৰিব লাগিব 4/5 তো 4 ইনটু 7 5 ইনটু 7 তো ইয়াৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা আমি কি হ'ব 22/35 23/35 24/35 25/35 26/35 তো একেবাৰে সহজ আকাৰে মই বুজাই দিলোঁ এটা কথা মনত ৰাখিবা যদি আমাক দিয়া থাকে সাপোজ তোমালোকক দিয়া আছে এইটো কোৱেশ্চন মই খুদিব পাৰা যদি তোমালোকক সাপোজ দিয়া আছে এনে ধৰে যে 3/2 আৰু কি দিয়া থাকিব ইয়াতে সাপোজ দিয়া আছে 6/3 ঠিক আছে তো আমি ইয়াতে কিন্তু হে আগৰ কনসেপ্টটো লগাই কিন্তু কৰিব নোৱাৰিম কাৰণ ইয়াতে তোমালোকে চাবা হৰবিলাক বেলেগ বেলেগ আছে তো আমি কি কৰি ল'ব লাগিব আগত এই হৰবিলাক একে কৰি ল'ব লাগিব তো হৰবিলাক একে কৰি ল'বৰ কাৰণে আমি কি কৰিম তো হৰবিলাক একে কৰি ল'বৰ কাৰণে আমি ইয়াতে 3d ইনটু কৰি দিম ওপৰতো 3d 3 3 * 9 2 3 * 6 ঠিক আছে একেদৰে এই সংখ্যাটোক আমি কি কৰিম এই সংখ্যাৰ হৰটো একে কৰি লম গটিকে ইয়াতে কি এনে সংখ্যা দি পূৰণ কৰিলে এই হৰৰ লগত মিলিব তো ইয়াতে আমি যদি 2 ৰে পূৰণ কৰি দিও তো আমাৰ হৰটো মিলি যাব 3 2 * 6 12 তো এতিয়া আমি কি কৰিব পাৰো এতিয়া যদি আমাক পাঁচটা পৰিমেয় সংখ্যা ওলাব দিছে ইয়াৰ মাজত তো পাঁচটা নহয় মই সৰু সংখ্যা লৈছো কাৰণ সৰু সংখ্যা দি পূৰণ কৰিছে সাপোজ তিনিটা পৰিমেয় সংখ্যা ওলাব দিছে তো মই কি কৰিম 4 দি পূৰণ কৰি দিলো তলতো মই 4 দি পূৰণ কৰি দিলো কিমান হ'ব 36 24 একেদৰে এইটো হ'ব 12 6 248 আৰু এইটো হ'ব 24 তো ইয়াৰ মাজত এতিয়া তুমি তিনিটা নহয় তিনিটাতকে অগণন তুমি কি কৰিব পাৰা এনেকৈ এই কনসেপ্টটো লগাই তুমি পৰিমেয় সংখ্যা উলিয়াব পাৰিবা এই কনসেপ্টটো এই হৰবিলাক যত একে থাকে সেই তেতিয়াহে আমি যিকেটা সংখ্যা পৰিমেয় সংখ্যা উলিয়াব তাতকে আমি বেছি এক বেছি সংখ্যাৰে আমি পূৰণ কৰিব পাৰো কিন্তু যেতিয়া আমাৰ হৰ দুটা বেলেগ বেলেগ দিয়া থাকে তো আমি তেতিয়া কি কৰিম আমি প্ৰথমে হৰ দুটা একে সমান কৰি লম ঠিক আছে তেতিয়া আমি এই আগৰ কনসেপ্টটো ইয়াতে লগাব পাৰিম এতিয়া আমি নাম্বাৰ 4 কোৱেশ্চনটো চাম কোৱা আছে ইয়াতে তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰিবা ঠিক আছে যুক্তি উল্লেখ কৰিব দিছে যে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয় নে নহয় তো এই অংকটো কৰাৰ আগতে এই 4 নম্বৰ কোৱেশ্চনটো সমাধান কৰাৰ আগতে তোমালোক মোৰ আগৰ যেটো ভিডিও সংখ্যা প্ৰণালী সংখ্যাবোৰৰ বিষয়ে কোৱা আছে সেই ভিডিওটো চাও মই ডেসক্ৰিপচনত ভিডিও তিনিটাৰ লিংক দি আছো সেই ভিডিওটো চাই আহি পিনে এই 4 নম্বৰ কোৱেশ্চনটো কৰা তেতিয়া এই কোৱেশ্চনটো কৰি তোমালোকে বেলেগ এটা মজা পাবা যেটো এবাৰ কৰিলে আৰু তোমালোকে কেতিয়াও চাব নালাগে যে এক্সামৰ আগৰ দিনাখন চাই গলে তোমালোকে পাৰিবা ঠিক আছে তো সেই কাৰণে মই কৈছো আগৰ মই ভিডিও বিলাক চোৱা যেটো লিংক মই ডেসক্ৰিপচনত দি আছো সংখ্যা প্ৰণালীৰ বিষয়ে কোৱা আছে অন্তত একো নাচালেও তাৰে পৰা তোমালোকে স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা আৰু পৰিমেয় সংখ্যাৰ বিষয়ে ভালদৰে চাই আহা তাৰ পিছত এই ভিডিওটো চাবা এইটো কোৱেশ্চন চাবা তো ইয়াতে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা হয় নে নহয় তো আমিটো সত্য জানো কিয় সত্য হয় এটাতো তোমালোকে নাজানা কিয় সত্য হয় সেই কাৰণে মই কৈছো ভিডিওটো সংখ্যাৰ বিষয়ে ভিডিওটো চাই আহা তেতিয়া বেছি ভালকে বুজিব মজা লাগিব কৰি ঠিক আছে তো আমি যদি স্বাভাৱিক সংখ্যা কোনবিলাক আছিল স্বাভাৱিক সংখ্যা আছিল স্বাভাৱিক সংখ্যা আমি কৈছিলো স্বাভাৱিক সংখ্যা আছিল স্বাভাৱিক সংখ্যা 1 ৰ পৰা আৰম্ভ হয় ঠিক আছে 1 2 3 ... up to infinite অগণন স্বাভাৱিক সংখ্যা আছে এতিয়া পূৰ্ণ সংখ্যা কোনবিলাক হয় পূৰ্ণ সংখ্যা চাম আমি পূৰ্ণ সংখ্যা কোনবিলাক হয় পূৰ্ণ সংখ্যা আৰম্ভ হয় শূন্যৰ পৰা 1 2 3 ... up to infinite অগণন আছে তো ইয়াতে কৈছে যে স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয় না নহয় তো স্বাভাৱিক সংখ্যা
বৰ আমি পূৰ্ণ সংখ্যাত আছে না নাই সেইটো প্ৰথম চাম যে ইয়াতে 1 2 3 আপ টু ইনফাইনাইট ইয়াতে আছে 1 2 3 ইয়াতে চাবা এইটো 1 2 3 আপ টু ইনফাইনাইট তো এই স্বাভাৱিক সংখ্যাবোৰ ক'ত আছে এই স্বাভাৱিক সংখ্যাবোৰ আছে পূৰ্ণ সংখ্যাত তো উক্তিটো সঁচা হ'ব এই কাৰণে যে প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হ'ব কাৰণ এই স্বাভাৱিক সংখ্যাবিলাক ক'ত আছে এই স্বাভাৱিক সংখ্যাবিলাকে আছে পূৰ্ণ সংখ্যাত তো আমি এনেদৰে লিখিব পাৰো যে পূৰ্ণ সংখ্যাবোৰৰ সংগ্ৰহত ঠিক আছে সংগ্ৰহত মানে এই যে আমি সংগ্ৰহ কৰিছো এইটো সংগ্ৰহত কোনবোৰ সংখ্যা আছে স্বাভাৱিক সংখ্যাবোৰ আছে একেবাৰে সহজ আছিল যদি তোমালোকে বুজি পোৱা নাই আগতে এই সংখ্যাৰ বিষয়ে যেটো ভিডিও মই বনাইছো সেই ভিডিওটো চাই হাতে তেতিয়া ডাইৰেক্টলি বুজি পাবা এনেই বুজি পাবা স্বাভাৱিক সংখ্যাবোৰ আছে এতিয়া আমি নাম্বাৰ 2 কোৱেশ্চনটোত যাম কি কোৱা আছে প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা ঠিক আছে যে অখণ্ড সংখ্যাবিলাক পূৰ্ণ সংখ্যা হয় না নহয় এটো ক'ব দিছে ঠিক আছে তো এটো অসত্য হ'ব কি হ'ব অসত্য এটা অখণ্ড সংখ্যাবিলাক আমি কি লিখিম প্ৰথম অখণ্ড সংখ্যা কোনবোৰ আমি প্ৰথমে চাব লাগিব অখণ্ড সংখ্যা কোনবোৰ অখণ্ড সংখ্যা হৈছে 0 ৰ বাওফালে আৰু সোঁফালে থকা সংখ্যাবোৰ 0 ৰ বাওফালে থাকিব তোমাৰ -1 -2 এনেকৈ কি থাকিব আপ টু ইনফাইনাইট ইয়াতে আমি নাজানো কিমানবোৰ সংখ্যা আছে তো এইফালে থাকিব 1 2 আপ টু ইনফাইনাইট আৰু পূৰ্ণ সংখ্যা কোনবিলাক হৈছে পূৰ্ণ সংখ্যা কোনবিলাক হৈছে পূৰ্ণ সংখ্যা আমি ইয়াতে লিখিছিলো তো পূৰ্ণ সংখ্যা কোনবিলাক হৈছে পূৰ্ণ সংখ্যা হৈছে 0 1 2 3 পূৰ্ণ সংখ্যাবিলাক আমি জানো শূন্যৰ পৰা আৰম্ভ হয় শূন্যটো অসীমলৈ ঠিক আছে তো ইয়াতে অখণ্ড সংখ্যাবোৰ চাবা এইখিনি তো কোৱা আছে যে আমাৰ কোৱেশ্চনটোত প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা হয় না নহয় প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা নহয় কাৰণ এই যিবিলাক অখণ্ড সংখ্যা আছে এই পূৰ্ণ সংখ্যাৰ হাৰিত দেখা নাপোৱা চোৱা ইয়াতে -1 -2 তো নাই গতিকে এই যেটো কোৱেশ্চন 4 ৰ যেটো নাম্বাৰ 2 কৈছে এইটো কি হ'ব অসত্য হ'ব এতিয়া আমি নাম্বাৰ 3 লৈ যাম তো কৈছে ইয়াতে প্ৰতিটো পৰিমেয় সংখ্যাই পূৰ্ণ সংখ্যা পৰিমেয় সংখ্যাবিলাক পূৰ্ণ সংখ্যা হয় নেকি হেতু কৈছে অসত্য হ'ব কি অসত্য হ'ব পৰিমেয় সংখ্যাবিলাক পূৰ্ণ সংখ্যা নহয় কাৰণ পৰিমেয় সংখ্যাবিলাক কি আকাৰত থাকে পৰিমেয় সংখ্যাবিলাক সদায় কি আকাৰত থাকে পৰিমেয় সংখ্যাবিলাক থাকে p/q আকাৰত থাকে কিন্তু পূৰ্ণ সংখ্যাবিলাক চাবা পূৰ্ণ সংখ্যাবিলাকটো ইয়াতে এইটো যেটো মই লিখিছো পূৰ্ণ সংখ্যা এই পূৰ্ণ সংখ্যাবিলাক দেখিছা নেকি p/q আকাৰ গতিকে কি হ'ব এটো অসত্য হ'ব আমি এনেকৈ লিখিব পাৰো কাৰণ অসত্য কাৰণ যিকোনো ইয়াৰ এটা ল'লে হ'ল p/q আকাৰ যিকোনো এটা ল'ব পৰা তুমি 2/3 ল'লা সাপোজ এটো p ইতে q ঠিক আছে এটো p আৰু এইটো হ'ল q লবটো আমি p 2 লৈছো আৰু হৰটো আমি কি লৈছো 3 লৈছো ঠিক আছে 2 3 এটা কি সংখ্যা হয় এটো এটা পৰিমেয় সংখ্যা হয় এটো এটা পৰিমেয় সংখ্যা হয় পৰিমেয় সংখ্যা হয় কিন্তু এইটো এটা কি নহয় এইটো এটা পূৰ্ণ সংখ্যা নহয় কিন্তু এইটো এটা কি নহয় পূৰ্ণ সংখ্যা নহয় ঠিক আছে তো মই তোমালোকক অতি সহজৰে বুজাবলৈ চেষ্টা কৰিছো তোমালোকে বা কেনে পাইছা ভিডিওবোৰ চাই কমেন্ট কৰিবা ভিডিওবোৰ লাইক কৰিবা শেয়াৰ কৰিবা আকৌ দুজনে উপকৃত হোৱাৰ কাৰণে শেয়াৰ কৰিবা আৰু যদি তোমালোকে ভাবা যে এনেকৈ মই ভিডিও বনাই থাকো তো লাইক কমেন্ট কৰি থাকিবা মই তোমালোকৰ বাবে সদায় আছো ক্লাস 9 আৰু 10 ৰ মই গণিত আৰু বিজ্ঞান বিষয়ৰ অধ্যায়বোৰ অতি সহজৰে ভিডিও বনাবলৈ চেষ্টা কৰিম সমাধান কৰিবলৈ চেষ্টা কৰিম ভিডিও আকাৰে ঠিক আছে আকৌ মই ভাবিছো যে ক্লাস 11 আৰু 12 ৰ মই গণিত और সমাধানৰ নতুনকৈ ভিডিও বনাবলৈ আৰম্ভ কৰিম তো মোৰ ভিডিওবোৰ শেয়াৰ কৰক কমেন্ট কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ঠিক আছে জয় আই অসম